বিৰহৰ এটি প্ৰেমৰ কাহিনী। বছৰ 7টা পাৰ হৈ গ'ল। তথাপিও আমিনাৰ মুখখন আজিও মোৰ চকুৰ আগত স্পষ্ট। সময়ৰ সোঁতত বহুত কিছুমান স্মৃতি মলিন হৈ যায়, কিন্তু কিছু অনুভূতি থাকে যি কোনোদিনো নুসুমায়। মোৰ আৰু আমিনাৰ চিনাকি হৈছিল হাইস্কুলৰ প্ৰথম বৰ্ষতেই। আমি দুয়ে একে বিভাগত পঢ়িছিলোঁ, একে ক্লাছত বহিছিলোঁ, একে চাহৰ দোকানত সময় কটাইছিলোঁ। আমিনা আছিল একেবাৰেই পৃথক, চঞ্চল, হাঁহি-খুশি আৰু স্বাধীন চেতনা। মই আকৌ তেনেধৰণেই নিৰ্জন প্ৰকৃতিৰ। তেওঁ মোৰ জীৱনলৈ আহিছিল যেন এটা উজ্জ্বল ৰঙৰ ধুমুহা। সেই ধুমুহাতে মই জীৱনৰ সাৰ্থকতা বিচাৰি পাইছিলোঁ। আমাৰ বন্ধুত্ব কেতিয়াবা যেন প্ৰেমত পৰিণত হৈছিল, ক'ব নোৱাৰোঁ। হয়তো শীতৰ আবেলি চাহ খাবলৈ যোৱাটো, নাইবা পুৱতি ভৰিৰ বৃষ্টিৰ ধাৰাত তিয়াই তিয়াই কথা পতাটোৱেই আমি আমাৰ প্ৰেম বিচাৰি পাইছিলোঁ। তেনেদৰেই দুয়ো জীৱনক সুখীভাৱে আগুৱাই নিবলৈ সপোন দেখিছিলোঁ। কিন্তু কিছুমান সপোন মাথোন সপোন হৈয়ে থাকে, বাস্তৱ নহয়। হাইস্কুল শেষ হোৱাৰ পিছতেই সকলোৱে কেতিয়াবা বেলেগ বাটত গতি কৰে। আমিনাৰ ঘৰত আগতেই ঠিক কৰি থোৱা আছিল যে তেওঁক বাহিৰত বিয়া দিব। আমি বহুত চেষ্টা কৰিলোঁ, কিন্তু সমাজৰ বাধা আৰু পৰিয়ালৰ কৰ্কট নিয়মত আমি হাৰ মানিলোঁ। সেইদিনাৰ পিছত আমি আৰু দেখা নাপাম। সেইদিনাই মোৰ হৃদয়ৰ এখন অংগ যেন মৃত্যু হ'ল। 7 বছৰৰ পিছতো মই আজিও আমিনাক ভাল পাওঁ। বহুতো নতুন মানুহ আহিল মোৰ জীৱনত সকাহ ল'বলৈ চেষ্টা কৰিলে, কিন্তু ক'ৰবাত আমিনৰ শূন্যতা মোৰ হৃদয়ত সদায় অনুভূত হয়। মই এতিয়াও আগৰ দৰেই আবেলি নিৰ্জন আকাশৰ তলত বহি থাকোঁ। মনত পৰে কেতিয়াবা আমি দুয়ো একেলগে কেনেদৰে সময় কটাইছিলোঁ। আমিন হয়তো এতিয়াও নিজৰ জীৱনত ব্যস্ত, কিন্তু মই জানো মোৰ দৰে তেওঁ কেতিয়াবা ভাবিব সেই দিনবোৰ ভাল আছিল। বিৰহৰ যন্ত্ৰণা মোক কেতিয়াবা বিষাই তোলে, কিন্তু সেই যন্ত্ৰণাই এটা কথা স্পষ্ট কৰি দিয়ে, মই আজিও আমিনাক ভাল পাওঁ, সদায়ে ভাল পাই থাকিম। ধন্যবাদ। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।